অসমীয়া কোনো এটা জাতি নহয়। আমি অসমীয়া অসমীয়া কৈ কিন্তু আমাৰ যি ধৰণৰ অস্তিত্ব আমি হেৰাই পেলাইছো। আমাৰ নিজৰ কলা সংস্কৃতি, নিজৰ ভাষা, নিজৰ খাৱা খাদ্য আমি গোটেইখিনি কিন্তু আমি অসমীয়া কৰি কৰি আমি গোটেইখিনি হেৰাই পেলালো। অসমীয়া কোনো এটা জাতি নহয়। কোচ ৰাজবংশী জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, নিজস্ব সাজপাৰ আছে, নিজৰ কালচাৰ আছে। আমি কেনেকৈ অসমীয়া হ'ব পাৰো? জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি বাস্তৱত আমি সিদ্ধান্ত লোৱা দেখা নাই। এই গণসমাবেশে তাতে আমি দেখাই দিম অসম চৰকাৰ বিজেপি চৰকাৰক যে কোচ ৰাজবংশীৰ ৭০ লাখ জনগোষ্ঠীয়ে সমগ্ৰ অসমত যে আমাৰ কোচ ৰাজবংশীৰ ৭০ লাখ জনগোষ্ঠী মানুহ আছে, ৭০ লাখ জনসংখ্যা যি আমাৰ আছে, তাতে আমি একগোট হৈ আমাৰ তাতে বিভিন্ন বুদ্ধিজীৱী আমি মাতি তাতে আমি আমাৰ বস্তুখিনি উত্থাপন কৰিম। আজি যিসমূহ ভাই দাদাই যিসমূহ অস্ত্ৰধাৰী সংগঠনত গুচি গৈছে, বেলেগ কিন্তু চিন্তা কৰি যোৱা নাই। আজি জাতিটোক উদ্ধাৰৰ ক্ষেত্ৰত, জাতিটো যি ধৰণে পিছ পৰি আছে, জাতিটোক যি ধৰণে বিভিন্ন ক্ষেত্ৰত এটা অগ্ৰাসন কৰি আছে, জাতিৰ চিন্তা কৰি কিন্তু সিহঁতে এটা অস্ত্ৰধাৰী সংগঠনত গুচি গৈছে। এই ক্ষেত্ৰত কি মন্তব্য দিছে, কিয় মন্তব্য দিছে, আমি কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই। আমি এইখিনিয়ে ক'ব বিচাৰিছো যে আমাৰ যি বৰ্তমান কমতাপুৰ অট'নমাছ কাউন্সিলৰ যি আমাৰ চিফ আছে সন্মানীয় গকুল বৰ্মন ডাঙৰীয়া, আমি দেখিবলৈ পাইছো যি ধৰণে এখন নাটযোগী প্ৰগ্ৰামত এখন গৈ তাতে যি এটা মন্তব্য কৰিছিল, ক'বলৈ গ'লে এই মন্তব্য এটা মানে দুৰ্ভাগ্যজনক। কাৰণ আজি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই যি আমি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, বিভিন্ন আমি পিছ পৰি আছো, বিভিন্ন সভা সমিতি আমি কৈ থাকো। এই ক্ষেত্ৰত গকুল বৰ্মন ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিছে এইটো এটা হাস্যকৰ হয়। কাৰণ আমি সবে জ্ঞাত, আমি অসমীয়া অসমীয়া কৈ কিন্তু আমাৰ যি ধৰণৰ অস্তিত্ব আমি হেৰাই পেলাইছো। আমাৰ নিজৰ কলা সংস্কৃতি, নিজৰ ভাষা, নিজৰ খাৱা খাদ্য আমি গোটেইখিনি কিন্তু আমি অসমীয়া কৰি কৰি আমি গোটেইখিনি হেৰাই পেলালো। এজন সংগ্ৰামী সত্তা হৈ এটা সময়ত আক্ৰাসুৰ মাজিয়াত যি ধৰণে আন্দোলন কৰিছিল, যি ধৰণে ইয়াতে থাকি জাতিৰ হৈ মাত মাতিছিল, আজি এটা ক'বলৈ গ'লে এটা KACৰ এটা চিফ হয় এই ধৰণৰ মন্তব্য দিয়াটো আমি সদৌ কোচ ছাত্ৰ সভাই দুৰ্ভাগ্য বুলি আখ্যা দিছো। আৰু আমি তাতেই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দেখাই দিম যে কোচ ৰাজবংশী জনগোষ্ঠী অনলি ভোটেৰ কাৰণে কিন্তু ব্যৱহাৰ নহয়। বাৰংবাৰ ইলেকশ্যনৰ নামত কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিম্ন ধৰণৰ সাধাৰণ ৰাইজে কিন্তু বাৰংবাৰ ইলেকশ্যনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ হৈ আহিছো। আপোনালোকে জ্ঞাত, বিগত বিধানসভা ইলেকশ্যনতে আমাক নানান ধৰণে প্ৰতিশ্ৰুতি দিছিল। যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে গম পায় 2014 যি আমাৰ ইলেকশ্যন আছিল বঙাইগাঁৱত নিৰ্বাচনৰ সময়ত বৰ্তমানৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাজহুৱাভাৱে কৈছিল যে বিজেপি চৰকাৰ অহাৰ লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী, যি জ্বলন্ত সমস্যা, এই সমস্যা 6 মাহৰ ভিতৰত ফুলফিল কৰা হ'ব। 6 মাহটো দূৰৰ কথা, ক'বলৈ গ'লে এইটো দুৰ্ভাগ্যজনক যে বিজেপি চৰকাৰখনে এনেধৰণৰ মিছলীয়া মন্তব্য দিব নালাগে। আজি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে হওক, বিভিন্ন সভা সমিতিয়ে হওক, নিজৰ কথা কৈ থাকে যে আমি সমগ্ৰ অসম তথা বিভিন্ন জাতি জনগোষ্ঠীৰ আমি উন্নতিৰ কাৰণে চিন্তা কৰি আছো। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কুৱেশ্যন কৰিব বিচাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ জনগোষ্ঠী হয় নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা অসমৰ সমস্যা হয় নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠীয়ে অসমৰ খিলঞ্জীয়া হয় নে নহয়? কোচ ৰাজবংশী জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ হয় নে নহয়? আমি কুৱেশ্যন কৰিব বিচাৰিছো। কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা যে জনজাতিকৰণ আমি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছো, সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ সদিচ্ছা আছে নে নাই আমাক স্পষ্টভাৱে মত প্ৰকাশ কৰিব লাগে। আমি মুকলিভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ আবেগ অনুভূতি লৈ আপুনি খেলা নকৰিব। কাৰণ আমি ভাবিছিলো
যে বিগত কংগ্রেস সরকারে যি ধরনের আমাক ঠগিলে 15টা বছর যি ধরনের কোচ রাজবংশী জনগোষ্ঠীক যি ধরনের ভোট ব্যাংক হিসেবে ইউজ করেছিল, আমি শেহতীয়াভাৱে ভাবিছিলো যে বিজেপি চৰকাৰখন অহাৰ লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, এই সমস্যা হয়তো আৰু আমি ৰাজপথত ওলাব নালাগিব। কিন্তু আজি বিজেপি চৰকাৰ দুটাকৈ কাৰ্যকাল প্ৰায় শেষ পাব, কিন্তু আজিৰ তাৰিখতো কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, যি ধৰণে আমাৰ দাবী আছিল, সেই দাবী একেই হৈ থাকিল।